গাইস কি খবৰ আপোনালোকৰ আজি মানে দেৱালী সো আমি লগৰবিলাকৰ লগত আহি আছো এতিয়া মানে বম ফুটাব গৈছো আগত বম ফুটাব গৈছো ইয়াৰ লগত ফুটালো ভিডিঅ' ক্লিপ আছে দি দিম আৰু লগাই দিম পিছত ক'লে লৈ এনএক্স ভাই ক'লে ভিডিঅ' এটা বনাই দে সো ভিডিঅ' এটা বনাই দিছো বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই কাইলৈ ৰাতিপুৱা পাওঁ মৰ্ণিঙত এইবিলাক মোৰ লগৰবিলাক এইটো দীপ ভাই এইটো এনএক্স ভাই এইটো ৰাহুল ভাই এইটো কি আছিলে পবিত্ৰ মই মানে কি গাঁৱৰ ল'ৰাবিলাক নামেই নাজানো মানে ভালকে মাত বোল নকৰো ইমানকে তেনেকুৱা মানে দেই আগত গৈ আছো বাৰু গাইছ মানে এইকেইটা মানে এতিয়া বম ফুটা ফিল্ডত মানে কিবা পাকেট জ্বলাই আছে পন্থীয়া পাকেট জ্বলাই আছে এইকেইটা লগৰবিলাক এইটো ফুচু এনেকে যায় এইটো দীপ ভাই পথ উলিয়াব লাগিব ফুটিব লাগে ন পথ এনেকে নহয় তলত নাপায় না গোটেই মানুহ হৈ গ'লে জুইয়ে নমাব এতিয়া ঐ মানুহ আছে নি মানুহ কেলে মাৰিছ কেলা আমাৰ ফটকা বিলাক কি কৰিলি লগত দি দে ফুটা না গোটেই গাল ইনো এইটো উইয়ে যাব এতিয়া তাৰ যিটো মুছলমান লাউৰা চুলিত পৰিব কেলা চব ধোৱা হৈ গৈছে কাম নাই কেইটা মানে গাঁৱলীয়া ৰাস্তা হয় এই কিবা বালি পেলাই আছে শিল পেলাই আছে পকা কাৰণে পকা দুদিনমানৰ পিছত কৰিব কাম চলি আছে আগলে পিছলে এইটো মজা লাগিছে ভালে লাগিছে এইটো পূজাহঁতৰ ঘৰ বুলি কোৱা ছোৱালী এজনী আছে সিহঁতৰ ঘৰত বিয়া সোমালে এতিয়া নাই যেনিবা গাইছ আন্ধা কিবা দেখিছে জানো দেখা নাই ন বম এটা দি দে বম দি দে সেইটোকে দি দে লগা দলিয়া দে তালে কেলা পলা পছত দলিলে এটাই বোলে মোবাইলে পেলাই দিছিল এনেকে ফুটাই থাকে বম জম সদায় ফুটাই থাকে নে হাবাই ধেৰ গ'ল মোৰ 400-500 টকা গ'লে সন্ধিয়া পাই তাৰ ৰিক্সা ধেৰ গৈছে বোলে 300-400 টকা গৈছে বোলে ধেৰ গৈছে তাৰ মোৰ এটকাও যোৱা সি বোলে ঘৰত বোলে ধেৰ ফুটালে ই মিছা কথা কৈছে গম পাই নে আলুগুটি বম নহয় সেই ফটকা যেন 10 টকীয়া ৰঙা ফটকাটো নি পিনি ঘৰত থুপ থাপকে বেয়াত ফুটাই আছে সি
গাইছ মানে বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই মানে দিম বুলি সদায় ভাবোঁ কিন্তু ঘৰৰ পৰা ক'লৈকো ওলাই যোৱা নহয় আমাৰ ঘৰত নাছিলোঁ বা বহুত দিন হ'ল ন কেলা ভিডিঅ' এটা বনাইছোঁ ৰচোন কি ক'ব মানে এই লগৰ লগত ভিডিঅ' বনালে তেনেকুৱা মানে কিবা এটা কথা কৈ থাকিলে কিবা এটা কৈ দিয়া হয় তাৰপিছত মানে কি কৈছিলোঁ পাহৰি থাকিল না ভিডিঅ' চিডিঅ' দিয়া নাই মই ঘৰত নাছিলোঁ মানে বহুত দিন হ'ল আৰু কালি পৰহি আহিছোঁ ভাবিছোঁ ভিডিঅ' সদায় বনাম বুলি ভাবোঁ কিন্তু মানে ৰাতিপুৱা শুই উঠা দেৰি হোৱাত আছে ঘৰতে মানে শুই থাকোঁতে আকৌ ৰাতি হৈ যায় আৰু তেনেকুৱা মানে আৰু কি মানে আহি থাকোঁতে কি হৈ যায় মানে মোবাইল চবেই লাইট জ্বলাই থাকে ন মোবাইল চাই থাকে এটা আকৌ বম জ্বলাই পিনি কেলা ভৰি তলতে বহাই দিয়ে নহয় মই মোবাইলটো গাইছ মানে এতিয়া কথা কৈছোঁ হা এতিয়া যদি মই আপোনালোকক চাই আছোঁ মানে আপোনালোকে মোক চাই আছে মই আপোনালোকক চাই আছোঁ বাট এতিয়া যদি পকৰত যদি বম এটা লগাই দিয়ে মাক মোক কি হ'ব উই যাম চাগে মোবাইলে ব'ল কাৰোবাক বান্ধি দিওঁ ব'ল পবিত্ৰকে বান্ধি দিওঁ ব'ল ই ওখ মুখ লেলেং পেলেং শুই যাবহি একো নাই দিয়ক কি খবৰ ভাই মানে সি গান গাব ভাই নহয় গাইছ মানে সি মানে গান গাবলৈ পুৰা মজা গান গাব জানে সেনেকুৱা সুৰ টানিব জানে নহয় একদম নকবা তাক গান এটা গাব কৈছোঁ গান এটা নাগাই চাওকচোন কেনেকুৱা বাৰু ন বনি যাব পাৰে ন কেনেবাকে গান এটা গা ভাই ভাই ঐ হা গাইছ ভাই ভাই কৈছে মোক গাইছ সি মানে এই কিবা ফটকা পেকেট খুলিবই পাৰে খুলি হলেই এনে মিছা নকবি এটা চিঙি বম লাগে নহয় বম দিছে বোলে মোক ইনে মানে মুখত লাগে মই ফটকা বুলি ক'লে বম ফটকা মানে বম বুলি হেৰি কৰিছে মানে ফটকানে বম বুলি কৈ পাইছে গাইছ মানে মই পিছলে মোক খোজ কাঢ়োতে মই বোকাত সোমোৱা নাই মই বালিত খুন্দা খাই গৈছোগে গাইছ মানে ৰাস্তা বনাই আছে দেখিছে এইবিলাক মাটি উঠাই আছে না এনেকা দেখিছে না সোমাই গৈছোগে চলো গাইছ লেটছ গো ফাইনেলি গাইছ মানে আমি মানে এইটো কি পুলটো পাই গ'লো এই ডাঙৰ পুল এটা ডুবি এটা আছে মানে ৰাতি দেখি নাপায় পানী ইয়াত আছে দেখি নাপাব এতিয়া এইকেইটা বম এটা পাছে বোলে এটা হেৰা পাছে বম জ্বলাব বোলে এটা দেই ঐ ফটকা খোল আকৌ আন্ধা হৈছে পুৰা আন্ধা গাইছ ফটকা খুলিছে দেখিছে নাই দুটা মানুহ লাগিছে ফটকা খোলো দে নে জ্বলাবি নেকি বিটুকা পুহিম বিটুকা নহ'ব চলাটো দিয়ক চলাটো গাইছ ফটকা দেখিছে নাই ফটকা জ্বলাই নাই জ্বলাই নাই গাইছ প্লাষ্টিকৰ ফুটিলে দুই জ্বলি গৈছে গাইছ ফুটি যাব আৰু ক'ৰবাত থাকিব ডেমেজ এইকেইটা ফুটি যায় এনেকে আৰু পেকেট আছে আৰু আগত ধেৰ ফুটালো মানে ভিডিঅ' চিডিঅ' নবনালো মানে পেকেটে ফুটাতে নাই কেলা এই পলিং নিচিনা খুলি লওঁ ভাই ভেটেজ কৰিছে এইটো ভেটেজ কৰিছে
আমি দুখীয়া মানুহ যে আমি বম কিনিব নোৱাৰো কাৰণে ফটকাকে কিনি ফুটু আছো ঐ ৰ থামলেন এখন বনাই লওঁ ৰ বম পেৰি এনে জ্বলাব নাপালে এনেকে পেলাই দিছে মানে দে সেইটো দে চলাই দে সিজিয়া জ্বলা গান দিবি হয় কৈছো অ কেলা চুকু ভাই বম ফুটাওঁতে ইমান দেৰি লাগে ধেত বৰহে চুকনা আমি कहाँ कहाँ क्या बोला था कैसा फुटाने है মানে ফটকা চটকা ফুটালো বম চম ফুটালো এতিয়া আমি ৰাজে মই ঘৰলৈ গৈ আছো তাৰ দীপ ভাই লগৰ তাৰ ঘৰলৈ গুচি গ'ল আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আৰু এনেই বনাবলৈ এনেই দেখাবলৈ আৰু অকণমান আৰু বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাছিলো ন চ' টিলেণ্টাটা বাই ৰখাম নতুন ভিডিঅ'ৰ লগত বাই 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 গাইছ